বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, টু জব চেনেলৰ জৰিয়তে আজি মই এটা নতুন বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে ক'ৰ পৰা প্ৰকাশ কৰিছে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। DHS নিউ ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াতে আপোনালোকে ওপৰত নিশ্চয় দেখা পাইছে নিজৰ জিলাত চাকৰি। গতিকে আপোনালোকে নিশ্চয় জানিব পাৰিছে যে কোনোবা ডিষ্ট্ৰিক্টত এই পদসমূহ আছে। গতিকে কোন ডিষ্ট্ৰিক্টত এই পদ আছে আৰু এই স্বাস্থ্য বিভাগৰ পদসমূহ কি পদ আছে, ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে বয়স কিমান লাগিব, শিক্ষা কিমান লাগিব, সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকক। প্ৰথমতে আপোনালোকে চাওক যে ইয়াতে যিখিনি পদ আছে পদটো আপোনালোকে চাওক, ষ্টাফ নাৰ্ছৰ পদ আছে, টেকনিচিয়ানৰ পদ আছে আৰু 4th গ্ৰেডৰ পদ আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা আপোনালোকে ইয়াতে নিশ্চয় দেখিছে ক্লাছ 8 পাছৰ পৰা আৰম্ভ হৈছে। গতিকে ইয়াত যিখিনি পদ আছে সকলোখিনি বিষয়ে বিতং তথ্য আজি আপোনালোকক মই দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰৰ পৰা। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আমি আহোঁ এই পদখিনিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। আছাম গেজেট পাৰ্ট 9ৰ যিখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম, এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। আৰু ইয়াৰ যিটো ইণ্টাৰভিউ হ'ব, ৱৰ্ক ইন ইণ্টাৰভিউ, এই ইণ্টাৰভিউটো আপোনালোকৰ হ'ব 22, 23 আৰু 24 ছেপ্টেম্বৰ 2025 তাৰিখে 10 বজাত। গতিকে আপোনালোকে ইণ্টাৰভিউ হলত যেতিয়া যাব তেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি তাৰ লগত আপোনালোকৰ যাৱতীয় নথিপত্ৰসমূহ লগত লৈ আপোনালোকে যাব লাগিব। এতিয়া আপুনি চাওক যে আপোনাৰ যিখিনি পদ আছে ইয়াতে পদসমূহৰ বিষয়ে মই আপোনালোকক জনাইছোঁ। পদসমূহ আপোনালোকে চাওক, প্ৰথম যিটো পদ আছে এই পদটো হৈছে ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছৰ 10টা পদ আছে, এইটো আপোনালোকে দেখিছে। আৰু এই ষ্টাফ নাৰ্ছৰ পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে GNM পাছ হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু লগতে 5 বছৰ আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো আপোনালোকৰ GNM নাৰ্ছৰ কোৰ্চৰ কাৰণে, ষ্টাফ নাৰ্ছৰ পদৰ কাৰণে। আৰু ইয়াত এই নাৰ্ছৰ যিটো পদ এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো বিচৰা হৈছে 18 পৰা 45 বছৰ। আৰু ইয়াতে আপোনালোকৰ যিটো দৰমহা দিয়া হ'ব, দৰমহাটো 16,000 টকা, এইটো ফিক্স পে' দিয়া হ'ব। এইটো 1 নম্বৰ পদটো আছিল। 2 নম্বৰ পদটো আপোনালোকে যদি চাই, টেকনিচিয়ান অৰ্থাৎ লেবৰেটৰী টেকনিচিয়ানৰ পদ। লেবৰেটৰী টেকনিচিয়ানৰ পদ আছে আপোনালোকৰ ইয়াতে 2টা। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ান ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা ল'ব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। আৰু বয়সটো আপোনালোকৰ 18 পৰা 45 বছৰ লাগিব। আৰু ইয়াৰ দৰমহাটো আপোনালোকৰ হ'ব 15,000 টকা ফিক্স পে'। নেক্সট 3 নম্বৰ যিটো পদ আছে এইটো হৈছে ছিকিউৰিটি। ছিকিউৰিটি পদ আছে আপোনালোকৰ 4টা। আৰু এই ছিকিউৰিটি পদটোৰ কাৰণে আপোনালোকৰ SSLC পাছ হ'ব লাগিব, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ছিকিউৰিটি গাৰ্ড কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াৰ কাৰণে দৰমহাটো হ'ব আপোনালোকৰ 8,000 টকা। নেক্সট আপোনালোকৰ 4 নম্বৰ যিটো পদ আছে এই পদটো হৈছে ইলেক্ট্ৰিচিয়ান। ইয়াৰে এটা পদ আছে ইলেক্ট্ৰিচিয়ানৰ। এই পদটোৰ কাৰণে আপোনালোকৰ ITI পাছ হ'ব লাগিব আৰু মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দৰমহা হ'ব আপোনালোকৰ ইয়াতে এইটো 6,000 টকা। নেক্সট আছে ক্লিনাৰ। 5 নম্বৰ যিটো পদ, ক্লিনাৰ পদ আছে আপোনালোকৰ 7টা। এইটো পদৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব আৰু দৰমহাটো হ'ব 7,000 টকা। আৰু নেক্সট আছে আপোনালোকৰ যিটো ধুবি পদ আছে, ধুবিৰ কাৰণে আপোনালোকৰ পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব আৰু দৰমহাটো দিয়া হ'ব 6,000 টকা। আৰু যিটো প্লাম্বাৰ
পদ আছে, প্লাম্বাৰৰ পদ আছে আপোনালোকৰ এটা। এইটো কাৰণে আপোনালোকৰ ITI পাছ হ'ব লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু দৰমহা হ'ব আপোনালোকৰ 6,000 টকা। আৰু ৱাৰ্ড বয়ৰ কাৰণে আছে, ৱাৰ্ড বয় আছে আপোনালোকৰ 6টা পদ। এই ৱাৰ্ড বয়ৰ কাৰণেও আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। দৰমহাটো হ'ব আপোনালোকৰ 7,000 টকা। গতিকে আপোনালোকে গোটেই পদখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিলে। এতিয়া আপোনালোকে যিটো পদৰ কাৰণে আপুনি যোগ্য হয় সেই পদটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ইণ্টাৰভিউটো ক'ত হ'ব আপোনালোকক এইটো কথা মই এতিয়া জনাই দিছোঁ। ইণ্টাৰভিউটো হ'ব আপোনালোকৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰ। যিহেতু পদকেইটা শিৱসাগৰৰ পৰা আহিছে, আপোনালোকে জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰ অফিচত আপোনালোকে 22, 23 আৰু 24 ছেপ্টেম্বৰত আপোনালোকৰ এই ইণ্টাৰভিউটো হ'ব 10 বজাত। গতিকে আপোনালোকে সেই অফিচলৈকে যাব লাগিব আৰু যাৱতীয় নথিপত্ৰসমূহ লগত লৈ যাব লাগিব। আজিৰ বিজ্ঞাপনটো এইখিনিয়ে আছিলে। গোটেইখিনি কথা আপোনালোকক জনালোৱেই। আৰু অধিক তথ্য যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।